Hello guys, welcome to my another mini blog. এখন শাৰী পিন্ধি লৈছো যেহেতু আজি বিশ্বকৰ্মাৰ পূজা সো সকলোকে মোৰ ফালৰ পৰা বহুত শুভেচ্ছা। ঘৰত মায়ে ভোগ দিছিলে, ভোগ খাই মেলি হোৱাৰ পিছতে আহিলো ডিলাৰ যেহেতু 1 মিনিটৰ ভিডিও সো গুটেখিনি কভাৰ নহয় আৰু ডিলাৰ আহি পাওঁতে আমাৰ প্ৰায় এটা মানে বাজিলে কাৰণ ঘৰতো বহুত কাম থাকে। তাৰ পিছত ধুনিয়াকে ধূপ জ্বলাই ললো যেহেতু জিনখিনি ডিলাৰৰ পূজা থাকে সেইখিনি অলৰেডি হৈ গল শেষ হল আৰু সবে আজি বেলেগ লুক সবৰে বেলেগ গেটআপ ভালো লাগে এনেকুৱা পূজা পাৰ্বণা আৰু এফালে দেখিছেনে মানস দা আৰু ৰাজাই দিছে ৰেম্প ৱৰ্ক মই অকমান ভিডিও কৰি থলো তাৰ পিছত এনেকৈ কৰি থাকোঁতে 3টা মানে বাজিলে সো খাওঁ লাগিলে যেহেতু ভোক লাগিছে আৰু আমাৰ খানাত আছিলে মানে আমাৰ ডিলাৰত খুৱাইছিলে লুচি সবজি জলা সবজি ক্ষীৰ তেনেকৈ কৰি খাই মেলি হোৱাৰ পিছত 4টা মান বজাতে ভাবিলো ঘৰ যাওঁ আপোনালোকে জনাব দে মোক কেনেকুৱা লাগিছে সো আজি বিশ্বকৰ্মাৰ বুলি মই এনেকৈ কৰি পালন কৰিলো আজিলৈ আহিলো বাই